হুইচেল আছে আমাৰ ঘৰলৈকে আহিব অ' মাই গড নোৱাৰি আৰু দেই এনেকে আমাৰ জইন চোতাল মানে আমি এখন চোতালতে Hi guys, good morning. Actually good afternoon. বহুত লেট হৈ গ'ল মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁতে মানে আজি অলপ কাম আছিলে আৰু মাৰ লগত এফালে যাব লগা আছে কলৈ যাম কি কৰিম আপোনালোকে এই ব্লগটোৰ লগত চাই থাকক আৰু প্লিজ হা বেকগ্ৰাউণ্ডত বাজি থকা ঘিৰিং ঘাৰাংবোৰ ইগনোৰ কৰক কি কৰিব জইন চোতালত থাকোঁ জইন চোতাল মানে মই কৈ দিছোঁ যেনেকৈ জইণ্ট ফেমিলি থাকে এটা ঘৰত বহুত মানুহ থাকে তেনেকৈ আমাৰ জইন চোতাল মানে আমি এখন চোতালতে বহুতকেইটা পৰিয়াল থাকোঁ মানে মোৰ পাপাৰ কি কয় ককায়েক ভায়েক আমুক তামুক মানে পাপাৰ কাজিনছ টোটেল 11টামান আছে কি কয় জইন চোতালে মোক খাই দিছে চ' মই ৰেডি মোৰ বসন্তীৰ লগত মানে মোৰ স্কুটিখনৰ লগত এইখনে মোৰ বসন্তী মামাই দিয়া স্কুটি এইখন মই পাইছিলোঁ 2022-23 চনত আৰু মই এতিয়া বৰ্তমান ৰৈ আমনি পাই গৈছোঁ মোৰ মাৰ কাৰণে কেতিয়া যে আহিব তেওঁ অৱশেষত মাতাশ্ৰীৰ দৰ্শন হ'ল আহিলে তেওঁ ওলাই মেলি ইমান টাইম লগাই আৰু হাঁহি এটা যি ধুনীয়াকে মাৰিছে কাৰণ জানে তেওঁ ইয়াত ভুল আপোনালোকক কোৱাই নাই নহয় বৰ্তমান মই গৈ আছোঁ জয়সাগৰ আমাৰ মা বেংকলৈ মা কিছুমান পইচা উলিয়াব লগা আছিলে কিবা এটা ফোনে ফচি আছিলে দেই তো তাত ঠিক ঠাক কৰি পইচা উলিয়াব লাগে তালৈ গৈ আছোঁ এইটো হৈছে আমাৰ ৰংঘৰ এতিয়া আহি আছে মাঘ বিহু তো পুৰা একদম পেণ্ডেল চেণ্ডেল দি পুৰা ৰেডি কৰি আছে কাৰণ মাঘ বিহু পালেহিয়ে যে এতিয়া বলক আমি যাওঁ বেংকলৈ এয়া পাই গ'লোহি মোৰ মাৰ বেংক মানে মাৰ কামটো কি হৈ আছিলে তেওঁৰ নামটো এটা লেটাৰ ভুল হৈ আছিলে তাৰ বাবে মানে আমি এপ্লিকেশ্যন দিয়া হৈছিলে তথাপিতো আকৌ কিবা ফচি আছে বুলি কৈছে তাৰ বাবে আহিছোঁ আৰু পইচাও উলিয়াব লগা আছিলে অলপ মাৰ প্ৰব্লেমটো পাৰ্মানেণ্টলি ছল্ভ নহ'লেও টেম্পৰাৰী মানে কাম চলাও টাইপ হৈ গ'ল মানে সেইটো কাৰণে মই এতিয়া ফৰ্মখন ফিল আপ কৰি আছোঁ উইথড্ৰ কাৰণে আৰু পইচা পাই গ'লোঁ ইমান হাঁহিবলগীয়া একো নাই দেই চব মাৰে হয় আৰু তাৰ পাছত আহিলোঁ আমি ডাকঘৰ মানে আজি গোটেই দিনটো এই বেংকৰ কামৰ ক্ষেত্ৰতেই গুচি গ'ল ডাকঘৰলৈ আহিলোঁ আকৌ মাৰ কিবা এটা কথা জানিবলগীয়া আছিলে বোলে তাৰ বাবে ডাকঘৰলৈ অহা হ'ল তো ডাকঘৰটো যি কাৰণে আহিছিলোঁ সোধা মেলা হৈ গ'ল এতিয়া বৰ্তমান মই ওলাই আহিছোঁ আৰু ওলাই আহি কি দেখিছোঁ শিৱদৌল মানে সদায় দেখোঁ বাট সদায় ভাল লাগে মনটো এই ঠাইডোখৰ বেষ্ট পাৰ্ট হৈছে কি ইয়াত বহুত ফুলৰ বেপাৰী পোৱা যায় চব্জি বেপাৰী পোৱা যায় আৰু ফুচকা মানে চব ছোৱালীৰ কি ল'ৰাৰো প্ৰিয় ফুচকা চবেই খাই ভাল পায় আৰু এই জেগাডোখৰ ইমানেই ধুনীয়া নহয় গছ গছনিয়ে ভৰা সিপিনে আছে শিৱদৌল ইপিনে আছে শিৱসাগৰ পুখুৰী কি লাগে ন এই জেগাডোখৰ ৰৈ থাকিবলৈ মন যায় চ' গাইজ আহি পালোঁ মই আইতাৰ ঘৰ মানে টাউনলৈ আহিলে আইতাৰ ঘৰ অহা হয় বৰ্তমান মই গৈ আছোঁ ছটৰ ওপৰলৈ মানে আইতাই কিছুমান বস্তু ৰুৱে তো চাওঁগৈ কি আছে মামা বেলেগ কি ৰুইছে পিছে মই একো নাজানো দে কি ৰুইছে এইজোপা কিবা এজোপা হয় চাগে মই বহুত কেঁচা হয় এইবোৰ গাৰ্ডেনিং চাৰ্ডেনিঙত সেইটো কাৰণে মই বটানী নপঢ়িলোঁ মই পঢ়িলোঁ জুলজি আই থিংক সেইজোপা পিঁয়াজ হ'ব লাগে দেই মই একদম নাজানো এইবোৰ বাকী পাণ সেইজোপা জলফাই সেয়া আৰু মোৰ আইতাৰ ঘৰৰ পৰা ভিউ আৰু মোৰ আইতাৰ ঘৰৰ ভিউ ৰাস্তাটো একদম চাইডতে আছোঁ কাৰণে ঘেৰ আহিয়ে আছে ইগনৰ বহুত ভাল লাগে মোৰ এনেকুৱা জেগা আহি টাউনৰ মাজতে হয় বাট তথাপিতো নেচাৰ আছে নেচাৰৰ মাজত থকা নিচিনা লাগে কাৰণে গছ গছনি বহুত প্লিজ ইগনোৰ দিছ চু চৰাই চিৰিকটি থাকিবই ন বৰ্তমান যাওঁ তললৈ কাৰণ খানা ৰেডি হৈ আছে মোক চিঞৰি আছে আৰু মই ইয়াত ৰীল বনাই আছোঁ ব্লগ কৰি আছোঁ যোৱাই নাই মই খাওঁগৈ নহ'লে মোৰ বেণ্ড বাজিব ব'লক খাওঁগৈ খানা